পৰি যিটো আমাৰ গাঁৱলীয়া পৰিৱেশত আমাৰ যিখন আমাৰ চিকিৎসালয় আছে সেই চিকিৎসালয়খনত আমি বহুত দিনৰ পৰা খুব মানে সংকটত ভুগি থকা নিচিনা হৈছে। কাৰণ আমাৰ এই চিকিৎসালয়খনত প্ৰায় 60-70 মান মিনিমাম ইমান জনসাধাৰণৰ ইয়াত চিকিৎসা কৰেহি। কিন্তু দুখৰ বিষয়ে 12 বজালৈকে অকল তেওঁলোকে চিকিৎসকসকল থাকে, ব্যৱস্থা আছে। তাৰ মই অলপ দিনৰ আগত এই ফাৰ্মাচিষ্টজনক আহি সুধিছিলোঁহি নিজেই। সোধাৰ পিছত তেওঁলোকে ক'লে যে আমাৰ 12 বজালৈকে ডিউটি। তেতিয়া মই নিজে অবাক হ'লোঁ। অবাক হোৱাৰ পিছত কাৰণ কি আমাৰ বেমাৰ অকল 12 বজালৈকে হ'ব নেকি? 12 বজাৰ পিছত নহ'ব নেকি? কাৰণ 12 বজাৰ পিছত যদি আমাৰ কোনোবা এজন যদি বেমাৰ আজাৰ হয় তেতিয়া আমি ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰত জোনাই চিকিৎসালয় পঠাবলগীয়া হয়। নহ'লে এইফালে 35 কিলোমিটাৰ দূৰত আছে যিখন আমাৰ চিলাপথাৰ অসামৰিক চিকিৎসালয়। সেই তালৈ যাওঁতে আমাৰ বেমাৰী ইয়াৰ পৰা তালৈকে যাওঁতে প্ৰায় কিছুমান মৃত্যুমুখত পৰিবলগীয়া হয়। এতিয়া আমাৰ এইডোখৰ ঠাইত যি গভৰ্ণমেণ্টে মেডিকেলৰ যি ব্যৱস্থা কৰিছিলে সেই ব্যৱস্থাত আমি দেখিছোঁ কোৱাৰ্টাৰ 6-7টা কোৱাৰ্টাৰ আছে তেওঁলোকে। সেই কোৱাৰ্টাৰবিলাকত থকা দেখি আমি ভাবিছোঁ গভৰ্ণমেণ্ট এখন ভাল চিকিৎসালয় তেওঁলোকে পাতিছে বুলি আমি ভাবিছোঁ। জনসাধাৰণে খুব ধুনীয়াকৈ আমি আনন্দ উপভোগ কৰিছিলোঁ। কিন্তু এতিয়া আজি প্ৰায় 2 বছৰ পাৰ হৈ গ'ল, আজিলৈকে তেওঁলোকে সেই ব্যৱস্থাটো গ্ৰহণ কৰা নাই। সম্পূৰ্ণ মেডিকেলৰ ব্যৱস্থাটো মানে যিটো আপোনাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বা দিনৰ দিনটো ব্যৱস্থা থাকিব লাগে চিকিৎসা সেৱা, সেই চিকিৎসা সেৱাটো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি বিধায়ক আৰু ধৰক MLA MP যোগেদি আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ আমি জনাব বিচাৰিছোঁ যাতে আমাৰ সেই জনসাধাৰণখিনিক আমাৰ এটা সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব লাগে তেওঁলোকে। যি আমাৰ বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ডক্টৰবিলাকক আৰু তাত এপইণ্টমেণ্ট কৰি আমাক সকলো ৰাইজকে নিশ্চিত কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু ইমানে আপোনালোক। হয়।